Hi everyone, welcome back my another video. আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিও লৈ আহিছো। আজি ভিডিওত থাকিব আপোনাৰ ষ্টুডিও মাষ্টাৰৰ মাইক্ৰোফোন, ষ্টুডিও মাষ্টাৰৰ SM100 XLR মাইক্ৰোফোন। তো আপোনালোকে ভিডিওটো লাষ্টলৈকে চাই থাকক, আনবক্সিং কৰিম আৰু প্ৰাইস সম্পূৰ্ণ ডিটেইলছ লাষ্টত থাকিব। তো আপোনালোকে আনবক্সিংটো চাবলৈ ৰৈ থাকক আৰু যদি চেনেলটো নতুনকৈ আহিছে আপোনালোকে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শেয়াৰ কৰিব। আৰু আহক এতিয়া আমি সম্পূৰ্ণ ভিডিওটো চাও। তো প্ৰাইসটো আপোনালোকে ডেসক্ৰিপচনত পাই যাব। যদি ভাল লাগে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, তো আৰু নতুন নতুন ভিডিও আপোনালোকে পাই থাকিব। তো আহক এতিয়া আমি মাইক্ৰোফোনটো আনবক্সিং কৰো। তো এটোৱে হৈছে মাইক্ৰোফোনটো ষ্টুডিও মাষ্টাৰৰ SM100 XLR। তো আপোনালোকক লাগে যদি পাৰচেজ কৰিব পাৰে। তো প্ৰাইস আপোনাৰ 1800 টকা পৰিছে মোৰ। তো আপোনালোকে এপ্ৰক্স 2000 পৰা 1800 ধৰি থব পাৰে, কম বেছি আপোনালোকে যিমান পাৰে মিলাই ল'ব। তো ভকেলৰ কাৰণে ভাল, সম্পূৰ্ণ